তো গাইজ এইটোৱে হয় কৰ্ণাটকা বেংগলোৰৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মৰ হল চক। ইয়াত হাজাৰ বিজাৰ মানুহ এনেকৈ থাকে, কাৰণ ৰাতিয়ে ট্ৰেইনবিলাক গৈ পায় ন, এইবাবে। আৰু ইয়াত যাবলৈ মই ইয়াত আহিছিলোঁ, মানে গোৱালপাৰা আনন্দ বজাৰৰ ৰেল ষ্টেচনত টিকেট SMBT টু নিউ বঙাই টু SMBT। এইটো আমাৰ টিকেট কনফাৰ্ম হোৱা নাছিল, সেইবাবে আমি কিবা বেলেগ এটা ব্যৱস্থাৰে টিকেট কনফাৰ্ম কৰি লৈ ল'লোঁ। তো গাইজ আপোনালোকেতো জানেই, অসমততো একো কামেই নাই, সেইবাবে আমাৰ অসম এৰি বাহিৰত যাবলগীয়া হয়। কৰ্ণাটকা, তামিলনাডু, দিল্লী, মুম্বাই, কাশ্মীৰৰ দৰে ভয়ানক জেগাত যাবলগীয়া হয়। তো গাইজ মই নিউ বঙাই টু SMBT টিকেট সংগ্ৰহ কৰিছোঁ 4জনৰ, 30 চিট, একো প্ৰব্লেম নোহোৱাকৈ গৈ পাম। তো গাইজ এইটোৱে গোৱালপাৰা ৰেল ষ্টেচনৰ মানে আনন্দ বজাৰত যোৱাৰ ৰাস্তা হয়। আমি গৈ থকা নাই, ৰিটাৰ্ণ আহি আছিলোঁ। তো গাইজ চাই থাকক আপোনালোকে, ৰাস্তাৰ কাষে কাষে প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰি থাকক এনেকৈ। আৰু এইটোৱে স্কুল হয় ইয়াৰে। তো গাইজ ভিডিঅ'বিলাক চাই কেনে লাগে কমেণ্ট কৰিব। আৰু এইটো BSF কেম্প হয়, চাওক ৰাস্তাৰ অৱস্থা একদম বেয়া হয়। আপোনালোকে যদি আহে ইয়াত চাই চিতি আহিব, মানে ট্ৰেইন ষ্টেচনতো আহিবই লগা হয় আপোনালোকক চাগে, যদি ট্ৰেইনত সফৰ কৰে তেনেহ'লে, সেইবাবে চাই চিতি আহিব। ৰাস্তাবিলাক একদম বেয়া, আগততো আৰু বেছি ভাঙা। চাওক কেনেকুৱা ভাঙা। তাৰ পৰা অহাতে বহুতো কষ্ট হৈছিল, এনেকৈ আহিছিলোঁ আমি বাইকেৰে। চাওক আপোনালোকে, এইটোৱে আমাৰ অসমৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ৰেলৱে ষ্টেচনত যোৱা ৰাস্তা হয়। আৰু চাওক এইটোৱে আমাৰ পুলিচ ষ্টেচন হয় গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। মানে ইয়াত যদি আপোনালোকে কেছ দিব আহে না, তেনেহ'লেও 12 বাজি যাব আপোনালোকৰ, ইমান বেয়া ৰাস্তা। চাই চিতি আহিব, আৰু যদি আহিব লগা হয় উপায় নাই। আৰু চাওক এইটো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আদালত হয়, এইটোৱে ৰাস্তাত। সেই হিচাপত ৰাস্তাটো ভাল কৰিব লাগিছিল। চাওক বৰষুণ পৰি কেনে জেগাই জেগাই পানী এনেকৈ জমা লাগি আছে, চাওক আপোনালোকে। তো গাইজ আপোনালোকৰ কোনোবাই বেংগালুৰুত যাব নেকি, কমেণ্ট কৰি জনাব। তো গাইজ লেফ্টত গুৱাহাটী পায়, আৰু আমি ৰাইট লৈ ল'লোঁ এনেকৈ। চাওক সৌটো মন্দিৰ হয়, কিমান ধুনীয়া লাগিছে। যদি আহিব খোজে আহিব পাৰে, ইয়াতে আহিব। আৰু চাওক গছৰ তলত হাট বজাৰ বহিছে, মানে সাপ্তাহিক বজাৰ। আজি সোমবাৰ আবেলি হোৱা বাবে বজাৰবিলাক ভাঙা ভাঙা অৱস্থা। তো চাই থাকক আপোনালোকে, যদি হাট বজাৰত আহিব বিচাৰে সোমবাৰে আহিব পাৰে। শালবাৰী এইখিনি জেগা, আৰু আমি চিধা নাযাওঁ, চিধা গ'লে আপোনালোকে জানেই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ টাউন পায়, গোৱালপাৰা টাউন। আৰু আমি ৰাইট লৈ ল'লোঁ। তো গাইজ আপোনালোকে ট্ৰেকবিলাক দেখি আছে ন, এনেকৈ ৰাস্তাৰ কাষে কাষে এইবিলাক মৰ্ণইড কোম্পানীবোৰৰ হয়, মানে আপোনালোকে জানেই নিশ্চয়। তো গাইজ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মৰ্ণইড কোম্পানীবোৰ আছে, কিন্তু ইয়াত পইচা একদম কম দিয়ে কোম্পানীবিলাকত, সেয়েহে আমি ইয়াত কাম নকৰোঁ। বাহিৰত যাওঁ, তামিলনাডু, হচৰ, আনিকেলত, মানে পইচা বেছি দিয়ে।
সেইবাবে যাবলগীয়া হয় গোৱালপাৰা ডিষ্ট্ৰিক্ট এৰি, মানে অসম এৰি। তো গাইজ আপোনালোকে যদি অসম এৰিব নিবিচাৰে তেনেহ'লে গোৱালপাৰা ডিষ্ট্ৰিক্টতে মৰণইত কোম্পানীবোৰৰ মাজত চেম্পু কোম্পানীত বায়'ডাটা জমা লৈ আছে। তাত আপোনালোকে বায়'ডাটা জমা দিব পাৰে এতিয়াই। আৰু ইভাৰেদি কোম্পানীত বায়'ডাটা জমা নলয় বৰ্তমান মদৰ কোম্পানীত লৈ আছে, কিন্তু তাত যাব নালাগে। আপোনালোকে 2 পইচা কমেই হওক ওচৰত বিচাৰিলে চেম্পু কোম্পানীতে বায়'ডাটা জমা দিয়া হওক। আৰু এটা ভাল খবৰ, মৰণইত প্লাষ্টিক কোম্পানী খুলি আছে, মানে কাম চলি আছে। আৰু ভাৰত পেট্ৰলিয়াম কোম্পানী যাৰ নাম। তো গাইজ আপোনালোকে বায়'ডাটা তাত লাগিলে জমা দি আহিব পাৰে। এতিয়া হয়তো লাগিব পাৰে, মই কেইবাদিন আগত গৈছিলোঁ তেতিয়া লগা নাছিল। তো গাইজ আৰু যদি তামিলনাডুতে যাব বিচাৰে বা বেংগলোৰত, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে, কমেণ্ট কৰি জনাব পাৰে। আমাৰ টিকেটটো হৈ গৈছে, আমি 11 তাৰিখে যাম আৰু বেংগলোৰত, তাৰপৰা তামিলনাডুত যাম। তাত আমি কোম্পানীত কাম কৰোঁ। সেইবোৰ কোম্পানীত মানুহ লাগিয়ে থাকে। আৰু এয়া চাওক আমাৰ খেজুৰ গছ আৰু আমাৰ ঘৰৰ সন্মুখৰ প্ৰাকৃতিক দৃশ্যবিলাক চাওক। এতিয়া বৰষুণ দিয়া অৱস্থা না, সেইবাবে অলপ দিনটো সিমান এটা ভাল লগা নাই আৰু এনে দেখি ভালে লাগে সন্ধিয়া টাইমত বা আবেলি টাইমত চাওক। তো গাইজ এখন কাপোৰৰ দোকান হয় আৰু আমাৰ ঘৰৰ সন্মুখৰ গেট। তো গাইজ আপোনালোকক যদি কাজি নেমুৰ পুলি বা অইন কোনো গছৰ পুলি লাগে তেনেহ'লে আহি যাব, ফ্ৰীতে পাই যাব। ইয়াত চাওক, লাইক কৰি দিয়ক আৰু